হাই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। আৰু মই আজি অকণমান বেলেগ টাইপৰ, কাৰণটো হৈছে মই আজি মাহঁতৰ ঘৰত বহু দিনৰ মূৰত যাম। আৰু লগতে মাইনা আৰু মই পূৰা সাজু। মাইনাৰ আজি আব্বা নাযায়, আমি দুইজনীয়ে যাম লাইন বাছত। আৰু তাত গৈ মাহঁতৰ পৰিৱেশ অকণমান আপোনালোকক দেখুৱাম, আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব। ত' গাইজ, আমি আৰু বৰ্তমান ঘৰৰ পৰা ওলাই আহিছোঁ, যাব ৰেডি পূৰা সম্পূৰ্ণ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব। মই দেখাই আছোঁ আপোনালোকক কিছুমান পৰিৱেশ। ঘৰৰ পৰা ওলাইয়ে দেখিলোঁ যাত্ৰা বেয়া, একদম ৰাস্তাত পানী, অলপ অলপ বৰষুণ পেলাই আছে। আৰু আমি বাছ ষ্টেণ্ডত লাইন বাছত ৰখি আছোঁ, আহি পোৱাই নাই। বৰষুণ দিছে তথাপিও আজি যায়হে এৰি। বাছ আহিছে, যাওঁ যাওঁ যাওঁ, মাহঁতৰ ঘৰত তাড়াতাড়ি যাওঁ। আহি পালোঁ আমি বাইহাটা চাৰিআলি, আৰু বাইহাটা চাৰিআলিত নামি ৰ'লোঁ। এইখনেই হৈছে বাইহাটা চাৰিআলি। বাইহাটা চাৰিআলিৰ পৰা এতিয়া যাম মেজিকত। চ' গাইজ, ডাইৰেক্ট বাছ আমাৰ মাহঁতৰ ঘৰৰ ফালে নাযায়, তাৰ বাবে আমি মেজিকত যাব লাগিব আৰু অকণমান যাব আছে, যাই লওঁ। চ' গাইজ, আৰু মাহঁতৰ ঘৰ আহি পালোঁ। এয়া মা সন্মুখত ৰখি আছে, আৰু এয়া হৈছে মাহঁতৰ গাঁও। ঘৰৰ ভিতৰত সোমাওঁ আমি। অকণমান পিছত আমাৰ ঘৰৰ পৰিৱেশটো অকণমান ভালদৰে দেখুৱাই আছোঁ। অকণমান ৰেষ্ট লোৱাৰ পিছতে মায়ে চাহৰ লগত কিবা কিবি খাব দিলে। এইবাৰ দেখাই আছোঁ মাহঁতৰ ঘৰ। এইখন হৈছে দুৱাৰমুখ, তাৰ কাষত আছে মাৰ তাঁতশাল, তাৰ আগতো এটা দুৱাৰমুখ আছে। আৰু এইটো ঘৰ হৈছে আমাৰ পুৰণা ঘৰ, আৰু সেইটো ঘৰ নতুনকৈ ৰিপেয়াৰিং কৰি বনাই আছে। কেইদিনমান পিছত কালাৰ চালাৰ কৰিব, দেখিবলৈ ভাল লগা হ'ব। চ' এইটোৱে হৈছে মোৰ মাহঁতৰ ঘৰ। এতিয়া হৈছে দুপৰীয়া ভাত খোৱাৰ সময়। লগত আছে ভাত, মুৰ্গীৰ মাংস, দাইল, লিভাৰ ভাজি, শাক মাছ ভাজি, আৰু এয়া ৰুটি, লগত আছে আচাৰ। কিমান দিনৰ মূৰত যে মাৰ হাতৰ খানা খাই আছোঁ, আৰু মাৰ হাতৰ খানা ইমান যে সোৱাদ লাগে, গোটেইখিনি শেষ নোহোৱালৈকে আজি খাব নেৰোঁ বুলিয়ে ভাবিছোঁ। ৰ'বকচোন বাৰু কিমানখিনি ঠেলিব পাৰোঁ। চ' গাইজ, ভাত পানী খোৱা পূৰা ৰেডি, মুখত তামোল ভৰাইছোঁ। আৰু কিছু সময়ৰ পিছত মই, আমাৰ এখন বাগান আছে মাহঁতৰ, খেতি কৰে, খেতি পথাৰৰ বাগান, তালৈকে যাম। আপোনালোকক দেখুৱাম কি কি খেতি কৰে মাহঁতে। ভিডিঅ'টো পূৰা শেষলৈকে চাওক। ঘৰৰ কাষতে ৰাস্তাৰ ফালে ইমান ধুনীয়াকৈ ৰবৰ টেঙা লাগি আছে, আৰু তাৰ তলতে ইমান ধুনীয়াকৈ ফুলকেইডাল হৈ আছে, চাব যে ইমান ভাল লাগিছে। চ' গাইজ, এতিয়া পিছবেলা বাজিছে 4টা, আৰু মই আহি আছোঁ পথাৰত। জানো মাহঁতৰ ঘৰত কি কি খেতি কৰিছে, কিবা দেখুৱাব পাৰোঁ। আগতে যাই লওঁ, যাই লৈ কেনে দেখাই আছোঁ আপোনালোকক। খিনিৰ পৰা পূৰা মাহঁতে এয়া সেউজীয়া ধাননি বেৰৰ ভিতৰত, আৰু আগত সেইখন হৈছে বাগান। ত' গাইজ, বাগানৰ একেবাৰে মই মাজত আছোঁ। আৰু এইবিলাক কাষত যে দেখিছে, এইবিলাক চব নেমুৰ গছ। তাৰ মাজে মাজে কলগছ, মধুৰিআম, বগৰী, তামোল, আম, অমিতা, নাৰিকল গছ, এইবিলাক আছে। আৰু আছে লিচুৰ গছ, আমলখিৰ গছ। এই ছাইডত আমাৰ আব্বাই ৰুইছে। আৰু এইবিলাক মাজত শাকনি, তাৰ মাজে মাজে আমাৰ আব্বাই আলুৰ গছ লগাইছে। আৰু ইয়াতে পানীলাও হওক, জিকা, ভোল, ৰঙালাও যি পায় সেয়াই লগায়। এয়া চোৱা, মাই ভোল পাৰিব ধৰিছে হাকুটিৰে। এয়া নেমু লাগিয়ে আছে তললৈকে, মানে আচৰিত নেমু হয়, আচৰিত নেমু হয় গছকেইডালত। চাঙত বাৰু কি কি লগাইছে চাওঁ। এয়া পানীলাওৰ পুলি, বৰ্তমান ডাঙৰ হোৱা নাই, যেতিয়া ডাঙৰ হ'ব তেতিয়া চাঙত তুলি দিব। আৰু বৰ্তমান চাঙত কি লাগি আছে, ছাল কোমোৰা। এয়া চাওক, ছাল কোমোৰা ডাঙৰ ডাঙৰ হৈ আছে। আগতো আছে, এয়া এইটো এটা।
এইবিলাক বেঙেনাৰ পুলি, বেঙেনাৰ গছ, বৰ্তমান বেঙেনাৰ জালি। এইটো চাংখন যে আছে, ইমান ডাঙৰ চাংখনৰ তলত এইখিনি যে হাবি আছে, হাবিখিনিও এনে নাই ক'ব গ'লে। হাবিৰ মাজে মাজেও হালধিৰ গছ, বেঙেনাৰ গছ, কচুৰ গছ কিবা কিবি লগাইছে আব্বাই। আৰু চাঙৰ কাষত এইবিলাক আৰু কিবা কিবি ৰুইছে আব্বাই। এইডাল হৈছে লেচুৰ গছ, আৰু তাৰ কাষত এইটো কিবা কমলা টেঙা নে মৌচুমী টেঙাৰ গছ। তাৰ আগত এইডালো লেচুৰ গছ, ডাঙৰে হৈছে। এইবিলাক আৰু কাষত নেমু। এইডালো লেচুৰ গছ, বেলেগ লেচু হয় এইডাল। আৰু এইডাল হৈছে মধুৰিআমৰ গছ। মধুৰিআম হৈ আছে, এয়া দেখা পাইছে, সৰু সৰু হৈ আছে বৰ্তমান। আৰু আগত এইটো পুখুৰীৰ পৰাই সেইফালে আৰু কোনো খেতি নাই, ধাননি খেতিত বাহিৰৰ সেইবিলাক দেখিছে ধাননি খেতি। এইকেইডাল যে আম দেখিছে, আমকেইডাল নেমু গছৰ মাজত হৈছে, আৰু এইডাল ডাঙৰকৈ মধুৰিআম। খাবৰ কাৰণে যে ইমান টেষ্টি, মানে আচৰিত টেষ্টি। বহুত ভাল লাগে খাই, বহুত ভাল লাগে। ময়ো কেইডালমান শাক তুলিলোঁ, আৰু শাক তুলি থাকোঁতে ইমান যে ভাল লাগিছে, বহুত দিনৰ মূৰত শাক তুলিছোঁ, বহুতেই ভাল লাগিছে। এইকেইডাল নেমু আৰু চেগুনৰ গছ, আগতো চেগুনৰ গছ, নেমু, তাৰ মাজতে এইডাল ভোট জলকীয়া মানে সাংঘাতিক। এয়া ডাঙৰো হৈছে, আৰু কেইটামান মাই তুলি ল'লে। গাইছ, কেইটামান শাক তুলিলোঁ, লগতে ফুল পাৰিলোঁ, ভোট জলকীয়া, জাতি জলকীয়া, আৰু এয়া হৈছে বেঙেনা। আৰু নতুনকৈ এইবিলাক শাক পাচলি লগাইছে, কেইদিনমান পিছত খাব পাৰিম। পুৰণা শাক পাচলিৰ গছবিলাক কাটি দিছে। গাইছ, যিটো বস্তু দেখিলে কালে পোৱা যেন লাগে, কালে মাতা যেন লাগে, কালে খোৱা যেন লাগে, সেই বস্তুটোৱে বাৰ বাৰ দেখিছোঁ। 7টা বাপৰ মুখ দেখা যেন পাইছোঁ, আৰু সেইটো হৈছে জোক। মানে জোকক মোৰ ইমানেই ভয় লাগে, আচৰিত ভয় কৰোঁ মই। বাকী যা নহওক, মাহঁতৰ শাক পাচলিৰ বাগান, খেতি পথাৰ দেখুৱাব বিচাৰিছিলোঁ আপোনালোকক, দেখুৱালোঁ। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে নিশ্চয় লাইক এটা কৰিব। বাই।